Hello friends, welcome to my channel. ইয়াৰ আগত মই ডাইফেনবেকিয়া বা ডাম্পকিন প্লান্টৰ ওপৰত আৰু এটা ভিডিঅ' বনাইছিলোঁ। যদি আপুনি সেইটো চোৱা নাই সেইটো চাই ল'ব। আৰু তাতে মই ডাইফেনবেকিয়াৰ ফ্লাৱাৰটো দেখুৱাব পৰা নাছিলোঁ, সো এইটো ভিডিঅ' মই ফ্লাৱাৰৰ ওপৰত বনাইছোঁ। গতিকে ভিডিঅ'টোৰ শেষলৈ চাই থাকিব। ডাম্পকিন প্লান্টটো এৰেচি ফেমিলিৰ হয়, সো ইয়াৰ ইনফ্ল'ৰেঞ্চটো স্পেডিক্স ইনফ্ল'ৰেঞ্চ বুলি কয়। এই ধুনীয়া অফ হোৱাইট ষ্ট্ৰাকচাৰটো যে চাই আছে, এইটোকে মেল ফ্লাৱাৰ বুলি কোৱা হয়। আৰু এইটো ষ্ট্ৰাকচাৰক ফিমেল ফ্লাৱাৰ বুলি কোৱা হয়। ইয়াতে একচুৱেলি এটাইপিকেল ফিমেল ফ্লাৱাৰ থাকে। আৰু এইটো মই ৰাতি লৈছিলোঁ ভিডিঅ'টো। ইয়াৰ আগৰ ভিডিঅ'টোত মই সইল কম্পজিশ্যনটো ক'ব পাহৰিছিলোঁ, কাৰণ মই মাটিত ৰোৱা দেখাইছিলোঁ। সো যদি আপুনি পটত ৰুব বিচাৰিছে তেতিয়াহ'লে 80% গাৰ্ডেন সইল আৰু 20% যিকোনো কম্পোষ্ট দিলে হৈ যাব। আৰু যদি সইলত ৰুই আছে তেতিয়াহ'লে একো কম্পোষ্টৰ দৰকাৰ নাই। এই ঢাকনি টাইপ ষ্ট্ৰাকচাৰটোক স্পেথ বুলি কোৱা হয়। এইটো ভিডিঅ' মই ইনফ্ল'ৰেঞ্চটো ওলোৱাৰ দুদিন পিছত লৈছিলোঁ, সো চাব পাৰে আপুনি মেল ফ্লাৱাৰৰ পৰ্চনটো গ্ৰে কালাৰৰ দৰে হৈ গৈছে। আৰু এইটো মেচুৰ ইনফ্ল'ৰেঞ্চটো। আৰু কেইদিনমান পিছত এনেকুৱা হৈ যায়।